এতিয়া দশম শ্ৰেণীৰ সকলো পাঠৰ বিষয়ে আজি আমি আলোচনা কৰিম। লগতে আমি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আলোচনা কৰিম। তো অনুশীলনী যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইবোৰ আপোনালোকক আজি দিম। তো ভিডিঅ'টোত চাওক। তো প্ৰথমতে সূচীপত্ৰটো চাব পৰা ইয়াত এই যে বংগ বিভাজন আছে ইয়াৰ পৰা আমি কি ফাইনেলত 6 নম্বৰ আহিব আৰু মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পৰা 7 নম্বৰ আহিব। তো প্ৰথমতে আমি বংগ বিভাজন আৰু স্বদেশী আন্দোলন পাঠৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আলোচনা কৰোঁ। তো অতি চমু উত্তৰৰ 1 নম্বৰ আহিব নহয় কমন আৰু কি পঢ়িবা ইয়াৰ ভিতৰত আহিব 1 2 6 আৰু 7 এই কয়টা চাব আপোনালোকে। আৰু ইয়াত দীঘলীয়া প্ৰশ্ন তো চমু টকাবিলাকৰ পৰা আপোনালোকে 1 2 চাবা আৰু ইয়াৰ পৰা এই 6 নম্বৰ 7 আৰু 9 লগতে ইয়াত এই স্বদেশী আন্দোলন জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা এইটো 2025 বৰ্ষত আহিছে। তো লগতে আপুনি এই 4 নম্বৰটো পঢ়িব। চমু টকা ইমানটাও নাহে তাও আপুনি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে পঢ়িব। তো এতিয়া আমি নেক্সট পাৰ্টৰ বিষয়ে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আলোচনা কৰিম। মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম অৰ্থাৎ দ্বিতীয় পাঠটো এই মহাত্মা গান্ধী পাঠটোত আমি যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইবোৰ ওলাইছোঁ ৰ'ব। তো ইয়াৰ পৰা আপুনি 1 নম্বৰ অৰ্থাৎ শৰ্ট কুৱেশ্যন এই 1 নম্বৰগুলিৰ ভিতৰৰ কুৱেশ্যন হয় শৰ্ট কুৱেশ্যন হয় আপুনি সকলোৱে পঢ়িব ইয়াত। তাৰে ভিতৰত আপুনি কেইটামান সকলোৱে চাবা ইম্পৰ্টেণ্ট হয় 1 নম্বৰ হয় 5 নম্বৰ 3 নম্বৰ 7 নম্বৰ অলপ মানে এইবিলাক অলপ ভালকৈ চাবা মই যেগুলো টকা দি আছোঁ এনেই সকলো পঢ়িবা। 15 নম্বৰ 9 নম্বৰ আৰু 8 নম্বৰ। এতিয়া আমি দীঘলীয়া প্ৰশ্ন আলোচনা কৰিম। দীঘলীয়া প্ৰশ্নৰ উত্তৰৰ 6 নম্বৰ আৰু 1 নম্বৰ অৰ্থাৎ 1 2 আৰু 6 নম্বৰ আৰু এই 4 নম্বৰটো পঢ়িবা। তাৰপিছত অসম ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ তৃতীয় পাৰ্টটো আলোচনা কৰিম। এতিয়া যিবিলাক অনুশীলনী ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আছে তো লগতে এইটো আমাৰ চাব পাৰিবা। এইটো আমাৰ তোমালোকৰ হাপিয়ালি ইউনিট কুৱেশ্যন এনচাৰবিলাক মই লিখি দিছোঁ। তো ইয়াৰ এইটো কি আছে অনুশীলনীৰ চমু উত্তৰবিলাক আছে আপুনি 1 2 3 পঢ়িবা। ইয়াত 7 8 9 10 11 পঢ়িবা আৰু এই 18 13 আৰু 21 আৰু দীঘলীয়াৰ ভিতৰত 1 নম্বৰ 3 নম্বৰ ইয়াততো ফুলগুৰিৰ ধাৱাৰ ওপৰত এটা টকা লিখা এইটো ভেৰি ভেৰি মষ্ট ইম্পৰ্টেণ্ট এইটো আহিব পাৰে। আৰু ইয়াত চমু টকাৰ ফুলগুৰিত ধোৱা লচিমাৰ কৃষ্ণক বিদ্ৰোহ 5 নম্বৰটো লগত 6 নম্বৰটো পঢ়িবা। তো এতিয়া আলোচনা কৰিম ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ অৰ্থাৎ চতুৰ্থ পাঠটো যিমান অনুশীলনীৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আমি সেইবোৰ এতিয়া আলোচনা কৰিম। অনুশীলনীটো বাই কৰি লওঁ। মই ইয়াৰ আগতো কৈছোঁ এতিয়া কওঁ আপুনি যিবাৰ অনুশীলনীৰ 1 নম্বৰ কুৱেশ্যনবিলাক আছে অৰ্থাৎ অতি চমু উত্তৰবিলাক আপোনাৰ সকলোৱে পঢ়িবা। তথাপিও মই কেইটামান চাবলগীয়া কুৱেশ্যন এনচাৰ দি আছোঁ যেনে 1 নম্বৰ 4 নম্বৰ 8 নম্বৰ 11 আৰু এই আমাৰ 14 নম্বৰটো গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল। তাৰপিছত ইয়াত অতি চমু উত্তৰৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু 7 আৰু 9 নম্বৰটো এইবিলাক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে চাবা আপোনাৰ পৰীক্ষাৰ কাৰণে বহুত
ভাল হ'ব। দীঘলীয়া প্ৰশ্নৰ উত্তৰৰ 1 নম্বৰ, 2 নম্বৰ, 6, 7, 8, 9 আৰু 11 নম্বৰটো। তো এতিয়া আমাৰ শেষ যেটা পাৰ্টটো আছে সেইটোৰ ওপৰত বিষয়ে আমি আলোচনা কৰিম। অৰ্থাৎ বহুতো কোৱেশ্চন আছে এইটো অনুশীলনীত, তাৰ ভিতৰত আমি মেইন ইম্পৰ্টেণ্টবিলাক আপোনালোকক দিম। তো ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চল সংস্কৃতিৰ ঐতিহ্য, অৰ্থাৎ আমাৰ এই ইতিহাস চেপ্টাৰ শেষ পাৰ্টটোত কি আছে আপোনালোকক কৈ আছোঁ। তো আপুনি 1 নম্বৰবিলাক হৈ চাব, তাৰ ভিতৰত আপুনি 1, 2, 9, 10, 12 আৰু 13 নম্বৰটো চাবা, আৰু 16, 18, 22, 22, 23, 26 নম্বৰ, 28 আৰু 30। 30টো আপোনালোকে নাম লিখিবলৈ দি আছে, একটা গ্ৰন্থৰ নাম দিয়ে থাকব, আপোনাৰ ৰচকীয়া তাৰ নামটো লিখিব লাগিব। আৰু এতিয়া দীঘলীয়া প্ৰশ্নত 1, 7 ইয়াত 12, 13, 16, 18, 26, 28, 30, 31টো চাব লাগিব। বহুত ইম্পৰ্টেণ্ট হয় 3 নম্বৰৰ কাৰণে। এতিয়া ইয়াৰ 4 নম্বৰৰ পৰা ইমান এটা নাহে, তথাপিও আপুনি অৰ্থাৎ MCQ বা 3 নম্বৰ কুৱেশ্যনো দিব পাৰে। 1 নম্বৰটো পঢ়িব আৰু চুমু টকা আহিব পাৰে, অৰ্থাৎ 3 নম্বৰ কুৱেশ্যন। অৰ্থাৎ 4 নম্বৰ নাহে, MCQ বৰ্তমান MCQ হৈ গৈছে, সেইকাৰণে 4 নম্বৰটো নাহে, 3 নম্বৰটো। 3 নম্বৰটোৰ পৰা আপোনাৰ 4, 5 আৰু 10। আৰু এই অসমৰ বৈষ্ণৱী সাহিত্য ইয়াত 2016 চনত আহিছিল, তো আহিবও পাৰে, আপোনালোকে পঢ়িবা এই 3টা। লগতে ভাৰতৰ 1 নম্বৰটো পঢ়িবা আৰু 7, এই কয়টা পঢ়িলে হৈ যাব। তো আপোনাক যদি কোনোবা আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে আপোনালোকে মোক কমেণ্টত জনাই দিবা। কোনোবা কুৱেশ্যন আনচাৰ লাগিলে আপুনি মোক কমেণ্টত জনাই দিব পাৰিবা, মই নেক্সট ভিডিঅ' আপোনালোকে সেইটো লৈ আহিম। তো কৈ দিবা কোনো ইম্পৰ্টেণ্ট লাগে, কোনোবা বিষয়ের কোনোবা যিকোনো বিষয়ের যদি কোনোবা ইম্পৰ্টেণ্ট লাগে মোক কৈ দিবা, মই ভিডিঅ' বনাই দি দিম। ধন্যবাদ।